सरकार हाय 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 अहम सरकार हाय 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 আলিয়ালিগাঁও ৰাজ্যিক বন্ধ লাগিবই 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 ৰাজ্যিক বন্ধ লাগিবই রনুজ বুবন কাম নাই রনুজ বুবন কাম নাই অসম চৰকাৰে পুনৰ এই বৰ্ষটো আমাৰ মিচিং জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ আলিয়ালিগাঁৱত ৰাজ্যিক বন্ধ নিদিয়াক লৈ আজি কাৰ্যসূচী চলাইছোঁ। আমি অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ হোৱাৰ পিছতো বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ কাৰণ কি? আমাক আলিয়ালিগাঁৱত 11খন জিলাতেই নহয়, আমাক ৰাজ্যিক বন্ধ লাগিব। আমি সচেতন সমাজে কৈ আহিছোঁ যে আমাৰ নিজস্ব জাতীয় উৎসৱ আলিয়ালিগাঁৱত স্থানীয় বন্ধৰ পৰিৱৰ্তে আমাক ৰাজ্যিক বন্ধ লাগিব। আমি অসমৰ ভূমিপুত্ৰ হিচাপে সমমৰ্যাদা আৰু সম অধিকাৰে জীয়াই থাকিব খোজোঁ। বিজেপি চৰকাৰে মিচিং মানুহক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত আমাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰক। কেৱল মাত্ৰ ভোটৰ বাবে মিচিং ৰাইজক খন্তেকীয়া সপোন দেখালে নহ'ব। আমাক স্থায়ী হিচাপে সমস্যা সমাধান কৰিবই লাগিব। আমি অসমৰ ভূমিপুত্ৰ হোৱাৰ পিছতো আলিয়ালিগাঁৱত চৰকাৰী বন্ধ আজিলৈ নাপালোঁ, কিন্তু আমাৰ অসমতে বসবাস কৰা বহিৰাগত উৎসৱত চৰকাৰী বন্ধ দিয়ে। গতিকে আমাৰ স্পষ্ট কথা, আমাক সমমৰ্যাদা আৰু সম অধিকাৰ দিব লাগিব। আমাৰ ৰাজ্যক আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰি হ'লেও এইখন চৰকাৰৰ পৰা আমি আজৰি আনিব লাগিব। গতিকে আমি সকলোকে ওলাই আহিবলৈ আহ্বান জনালোঁ। আলিয়ালিগাঁও মলো হদুদুনাম বন্ধক পামা বিদু মলুকে ৰাজ্যিক বন্ধক লাগিদা ওরকে মলুকে অন্য জনগোষ্ঠী লোক আপনকে বন্ধম বিদাক যেনিবা দুর্গা পূজা আপুলোকে ছট পূজা আপুলোকে বন্ধম পারা মলুকে সুপাক লোপে মলুকে আইকে মিচিং জনগোষ্ঠী সে বন্ধম পামা এমপিলা সুপাকলকে অসম চৰকাৰে আপুঙে গলুম বন্ধম বিপ লাগিদা গমনা অসম চৰকাৰ লোপে লুপা দো গলু মিচিং রাগাম সে মরুক আশিডাঙ্গা দুগদুং কাপিলা দুগদুং আমি বলো মঞ্জিংকে 2024 সনক যিটো নেকি ঘোষণা দেম মল মানিরু মাবং আকৌ হুপাক মলুকে 2025 সন চক যিটো নেকি বন্ধ লিস্ট হলিডে লিস্ট তত যিটো নেকি মলুকে মিচিং সমাজ আলিয়ালিগাং দেম ৰাজ্যিক বন্ধ হিচাপে ঘোষণা মানাম লেগাপে ngolu aipe asinche dugdung ngolu mising ommange ubo adi dokkabo ngolu mising alia sem bondom dabi milu detak kintu silolope ngolu kaike mla মন্ত্রী দুঙ্গেলা সিন ছিল ngolu rajik bondo bimanam legape ngolu aipe ngolu madurdung aru huba ngolu 11টা ডিস্ট্রিক্ট বন্ধম বিলাই কাপিয়েন কিন্তু বাকি ngoluke ডিস্ট্রিক্ট বিলাকত থকা যিসকল আমাৰ মিচিং ভাই খকাইসকল বন্ধুসকল বা আন্না বুকিডিঙে কিমান শাস্তি হ'ব। গতিকে বুলুক লেগা পৰি গ'লো হুপাক গুৱাহাটী চহৰত নানা ৰকম চহৰ নগৰত থকা অসমত থকা ব্যক্তিসকলেও বন্ধু পাবৰ কাৰণে গ'লো সে চিমকে প্ৰগ্ৰাম চেম কৰি দিওঁ। গতিকে বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়লৈ আমাৰ বিশেষ অনুৰোধ যে আমাৰ মিচিং জনগোষ্ঠীটো অল অসমত ৰাজ্যিক বন্ধ হিচাপে আলিয়ালিগাংটো ঘোষণা কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ রনুজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু MLA ডাঙৰীয়াকো আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে মিচিং জনগোষ্ঠীটো অসমত মিচিং জনগোষ্ঠী হিচাপে লোকেল হিচাপে আমি অংশীদাৰ হ'বৰ কাৰণে এই জাতীয় জনগোষ্ঠী মিচিং আলিয়ালিগাং জনগোষ্ঠীটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি বিশেষ বিনম্ৰভাৱে অনুৰোধ জনাই এয়া জাতিটোৰ প্ৰতি চূড়ান্ত অপমান। গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যিমান মিচিং অধ্যুষিত অঞ্চল আছে সকলোৱে ওলাই আহি এই সিদ্ধান্তৰ প্ৰতি ঐক্যবদ্ধ আন্দোলন কৰিব লাগে। আৰু চৰকাৰকে আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই সিদ্ধান্ত বিবেচনা কৰি মিচিং জাতিক আলিয়ালিগাং উৎসৱটিক আপোনাৰ ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। অন্যথা আগন্তুক আহি থকা দিনমূৰত আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহত বিজেপিক কিন্তু পুলিয়ে ফুকাই উভালি আমি পেলাবলৈ আমি প্ৰস্তুত।